নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল LK ক্ৰিয়েশ্যনলৈ। বন্ধু বান্ধৱীসকল, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এতিয়া এটা নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু এই নটিফিকেশ্যনটোত অনলাইন আৰু অফলাইনত যিসকলে এক্সাম দিব সেইসকলক লৈ ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া হৈছে। নটিফিকেশ্যনটোত কি আছে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা 28/9/2020 তাৰিখে প্ৰকাশ পোৱা এটি নটিফিকেশ্যন। এই নটিফিকেশ্যনটোত যিসকল BA B.A B.Sc আৰু B.Com 6 ছেমিষ্টাৰ ৰেগুলাৰ বেকলগৰ যিসকল ষ্টুডেণ্ট আছিলে সেইসকলৰ বাবে দিয়া হৈছে। সেই কলেজবিলাককো এটা কথা জনাই দিয়া হৈছে আৰু লগতে ষ্টুডেণ্টসকলকো এটা কথা জনাই দিয়া হৈছে। প্ৰথম পইণ্টটোত জনোৱা হৈছে যে BA B.A আৰু B.Com 6 ছেমিষ্টাৰ যিসকল ষ্টুডেণ্টে অনলাইন মোডত এক্সাম দিব সেইসকলে আজিৰ পৰা যিটো ৱেবছাইট পৰ্টেল খোল খাইছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ, সেইটোত 30/9/2020 তাৰিখৰ ভিতৰত নিজেই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু 2 নম্বৰটোত কোৱা হৈছে যে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেওঁলোকৰ যিটো শ্বিফ্ট অনলাইনৰ পৰা অফলাইন বা অফলাইনৰ পৰা অনলাইনলৈ তেওঁলোকে যাব নোৱাৰিব। 3 নম্বৰটোত কোৱা হৈছে যে যিসমূহ কলেজৰ ষ্টুডেণ্টে অনলাইন এক্সাম দিব সেইসমূহ কলেজে তেওঁলোকৰ নিজৰ ষ্টুডেণ্টখিনিক মনিটৰ কৰিব লাগিব। সেয়া ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কৰিব লাগিব। গুগল মিট, জুম, স্কাইপি, ৱেবএক্স এটচেট্ৰা এইসমূহ পদ্ধতি ব্যৱহাৰ কৰি তেওঁলোকে মনিটৰ কৰিব লাগিব। আৰু 4 নম্বৰটোত কোৱা হৈছে যে অনলাইন এক্সামৰ যিসমূহ মনিটৰ কৰা যিসমূহ ৰেকৰ্ডিং সেইবোৰ ভৱিষ্যতৰ বাবে থৈ দিব লাগিব। আৰু 5 নম্বৰত কোৱা হৈছে যে যিজন মুৰব্বী থাকিব পৰীক্ষাসমূহ অনুষ্ঠিত কৰা সেইজন একেজনেই থাকিব অনলাইন আৰু অফলাইন মোডৰ বাবে। আৰু 6-7ত যিসমূহ নটিফিকেশ্যন দিয়া হৈছে সেইসমূহ কলেজসমূহৰ বাবে। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ নটিফিকেশ্যনটো। মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।